Hi guys, কি খবৰ আপোনালোকৰ? সো আজি এটা নতুন ভিডিও লৈ আপোনালোকৰ ওচৰলৈ আহিছো how to save money in your 20s মানে ধৰি লওক আপোনাৰ 13 ইয়াৰ্ছৰ বয়সৰ পৰা 19 ইয়াৰ্ছৰ বয়সলৈকে আপুনি কেনেকৈ আপোনাৰ যেটো সৰু লামসাম এমাউন্ট অফ মানি আপুনি পায় হেতু সেভ কৰি কেনেকৈ আপুনি এটা ফাইনান্সিয়ালি ষ্টেবল লাইফ মানে কটাব পাৰিব হেতু ওপৰতে মই আজি ভিডিওটো লৈ আহিছো সো পলম নকৰি লেটস গেট ষ্টাৰ্টেড First of all, invest in yourself. Invest in yourself মানে এটো নবুজায় যে আজি মই একদম বার্গার টা খালো পিজ্জা টা খালো নাইবা মুভি চাবলৈ গলো এটো invest in yourself বুলি নবুজায় আপুনি এটা নতুন স্কিল সেট শিকিব নতুন কিবা এটা কথা জানিবলৈ আপুনি কিবা এটা দিব লাগিব পইচা নতুন আপুনি অনলাইন কোর্স এটা ললে হেতু কাৰণে আপোনাৰ পইচা লাগিল কিন্তু আপুনি শিকিলে কথাটো হেতু কোৱা হয় ইনভেষ্ট ইন yourself because হে স্কিল টো শিকি বা হে নলেজ টোলে আপুনি ভৱিষ্যতলৈ কিবা এটা কামত আহিব আপোনাৰ গতিকে অলৱেজ ফাৰ্স্ট অফ অল ইনভেষ্ট ইন yourself সেকেন্ড থিং হল সেভ মানি একদম পইচা জমা কৰক তাৰ বাহিৰে একো গত্যন্তৰ নাই আপুনি আননেসেসাৰি বস্তু কিছুমান লৈ এনে পইচাখিনি খৰচ নকৰিব যেটো আপোনাৰ পিছত হয়তো ব্যৱহাৰ নহব এনে আপুনি লৈ থৈছে ৰুমত কিবা এটা বস্তু নাইবা আপুনি ৰেন্টত আছে ৰেন্টটো পাৰিলে দুজন বা তিনজনৰ মাজত শেয়াৰ কৰিবলৈ ট্ৰাই কৰক যাতে আপোনাৰ পাৰ্টৰ পইচাটো কমি যায় গতিকে তেনেকুৱা হিচাপে আপুনি পইচাটো আপুনি সেভ কৰিবলৈ চেষ্টা কৰিব আৰু প্লাস আপুনি পইচা পাই আছে কিন্তু খৰচো কিমানে হৈ গৈ আছে তাৰ ডাবল খৰচ হৈ গৈছে তো তেতিয়া কেতিয়াও জমা নহব গতিকে আপুনি সদায় যিমান পাৰে সিমান পইচাটো জমা কৰিবলৈ চেষ্টা কৰিব So third thing হল জেনাৰেলি কি হয় আমাৰ 20sত আমি আমাৰ বহুত বাইক লবলৈ মন যায় কাৰ লব মন যায় নাইবা স্কুটি লব মন যায় গতিকে প্লিজ ডোন্ট বাই কাৰ বাইকস এন্ড স্কুটিজ এটসেট্ৰা in your 20s because এবোৰ unnecessary thing হয় আৰু যদিও লয় প্লিজ বাই ইট সেকেন্ড হ্যান্ড আৰু যদি এখন বাইক লবলৈ আপুনি EMI লৈছে বা লোন লৈছে তেনেহলে প্লিজ ডোন্ট ডু দ্যাট বিকজ EMI মানে হৈছে লোন আৰু এই লোনটো হৈছে আটাইতকৈ বেয়া বস্তু হেতু সদায় জানি থব আৰু সেকেন্ড থিং কি কয় ক্ৰেডিট কাৰ্ড ইজ অলসো আ বেড থিং বিকজ ক্ৰেডিট কাৰ্ড মানে হৈছে লোন আপুনি এতিয়া পইচাটো দিব নালাগে কিন্তু পিছলৈ হলেও আপোনাৰ হেতু বেলেন্স এটা থাকি যায় গতিকে হেতু লোনে হয় গতিকে ক্ৰেডিট কাৰ্ড লবলৈ কেতিয়াও চেষ্টা নকৰিব ইন ইয়ৰ 20s স্পেশালি এতিয়া তাৰ নেক্সট কথাটো হল কি আপোনাৰ হাতত ধৰি লওক অলপমান টকা এভৰি মান্থ আহি থাকে আপুনি নাজানে এটা কোট ইনভেস্ট কৰিব নহলে আপুনি পইচাটো আপোনাৰ বেংকতে এফডি কৰি ৰাখি দিব এফডি কৰি ৰাখিলে কি হয় আপোনাৰ ইনফ্লেচনৰ কাৰণে আপোনাৰ পইচাৰ যেটো ভ্যালু হয় হেতু স্লোলি কমি গৈ থাকে তো তাতকে বেষ্ট অপচন হল আপুনি মিউচুৱেল ফাণ্ডত আপোনাৰ টকাটো জমা কৰক নাইবা ষ্টক মাৰ্কেটত ইনভেস্ট কৰি দিয়ক ফৰ লংগাৰ টাৰ্ম সো আপুনি যেতিয়া 15 বছৰৰ পিছত বা 30 বছৰৰ পিছত পইচাটো উলিয়াব তেতিয়া এটা বহুত লামসাম কৰ্পাছ উলিয়াব আপুনি বিকজ পাৱাৰ অফ কম্পাউণ্ডিং যেটো কোৱা হয় পাৱাৰ অফ কম্পাউণ্ডিং হেতু বহুত ইম্পেক্টফুল হয় আপুনি যদি আপুনি 10000 টকা এটা ইনভেস্ট কৰে তেতিয়া হলে আপুনি 30 বছৰৰ পিছত হেতু আপোনাৰ কম্পাউণ্ড হৈ বহুতখিনি টকা হৈ যায় আৰু নেক্সট থিং হল আজিকালি ইনভেস্ট কৰিবলৈ আটাইতকৈ ইজি কথা হয় বিকজ আজিকালি বহুত মোবাইল এপ্লিকেশনছ আছে সেইবোৰ ইউজ কৰি আপুনি মোবাইলৰ সহায়তে আপুনি পইচাটো ইনভেস্ট কৰিব পাৰে আপুনি কোনো বেংকলৈ যাবলৈ দৰকাৰো নাই কিছুমান ফৰ্মেলিটিজ আছে সেইবোৰ জাস্ট পুৰা কৰিব লাগে আৰু তাৰ পিছত আপোনাৰ ইনভেষ্টমেন্ট জাৰ্নি আপুনি ষ্টাৰ্ট কৰি দিব পাৰে আৰু আটাইতকৈ ভাল কথা হ'ল আপুনি ট্ৰেকো কৰি থাকিব পাৰে যে এটো আপোনাৰ পইচাটো কিমানখিনি ইমপ্ৰুভ হৈছে কিমানখিনি আপুনি ৰিটাৰ্ণ পাই আছে গতিকে হেতু আটাইতকৈ ভাল হয় গতিকে পইচাটো ইনভেস্ট কৰা বহুত জৰুৰী হয় তাৰ নেক্সট কথাটো হৈছে মেকিং ইয়ৰ পৰ্টফলিঅ মানে ধৰি লওক আপুনি আপোনাৰ পাৰ্সোনেল কিমানটা LIC আছে কিমানটা আপোনাৰ মিউচুৱেল ফাণ্ডত আপোনাৰ টকা জমা আছে নাইবা কিমানটা ষ্টকছত আপোনাৰ জমা আছে এই গোটেই এটা পৰ্টফলিঅ বনাই থব লাগে যাতে এটা হিচাপ এটা থাকে এটা ৰেকৰ্ড এটা থাকে নহলে যতে ততে আপুনি যিকোনো বস্তু থৈ দিলে যিকোনো পইচা থৈ দিলে আৰু পিছত পাহৰি গল হেতু মানে আটাইতকৈ ডিজাস্টাৰ হয় গতিকে এটা পৰ্টফলিঅ সদায় মেনেজ কৰি ৰাখিব লাগে নিজৰ আৰু পাৰিলে আপুনি আপোনাৰ ঘৰৰ মানুহখিনিৰ এটা পৰ্টফলিঅ মেনেজ কৰিব লাগে যাতে তেওঁলোকে সদায় ফাইনান্সিয়ালি সেফ হৈ থাকে আৰু বেলেন্স হৈ থাকে আৰু ইমাৰ্জেন্সি সিচুৱেচনত বেছি মূৰ ঘমাবলগীয়া নহয় গতিকে পৰ্টফলিঅ মেনেজ
ইনভেষ্টমেণ্ট ইজ ভেৰি মাছ নেচেচাৰী চ' লাষ্টত আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল বাজেট কৰক নিজৰ মান্থলি এক্সপেঞ্চেছ মান্থলি ইনকাম কেনেকৈ আহে ক'ৰ পৰা আহে আপুনি খৰচ ক'ত কৰিব কিহত কোনটো শিতানত কিমানখিনি খৰচ কৰিব এটা হাতত পেন পেপাৰ লওক আৰু লিখি যাওক যে মোৰ ইমানখিনি খৰচ হৈছে ইমানখিনি এভৰি মান্থ আৰু ক'ত মই সেই খৰচখিনি কমাব পাৰোঁ আৰু তেনেকৈ যদি আপুনি এটা হেবিট বনাই লয় এভৰি মান্থ নিজৰ খৰচখিনি ট্ৰেক কৰাৰ তো তেতিয়াহ'লে আপুনি কেতিয়াও জীৱনত বিপদত নপৰে আপুনি যিমানখিনি টকা পায় সেইখিনি টকাৰে আপুনি ধুনীয়াকৈ চলি যাব পাৰিব আনকি ইনভেষ্টো কৰিব পাৰিব জমাও কৰি যাব পাৰিব গতিকে বাজেটিং হৈছে এনেকুৱা এটা পাৱাৰফুল বস্তু যিটোৱে আপোনাক ফাইনেন্সিয়েলি ষ্টেবল হ'বলৈ বহুত সহায় কৰে গতিকে ইমানখিনি আজিৰ ভিডিঅ'টোত আই হোপ আপোনালোক সকলোৱে ভাল পালে বহুত ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিলোঁ নাজানো কিমানখিনি মই ছাকচেছফুল হ'ব পাৰিলোঁ প্লিজ কমেণ্ট কৰি জনাব যদি ভিডিঅ'টো ভাল পালে এণ্ড প্লিজ ডু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব টু মাই চেনেল চ' বাই